সাংবাদিক বন্ধুসকল, মোৰ সৈতে আছে আমাৰ সতীৰ্থ খৰিমদা ৱাৰী আৰু আমাৰ সতীৰ্থ ফণীন বসুমতাৰী আৰু আন সতীৰ্থসকল। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাৰতত যি পাৰ্লিমেণ্ট ইলেকশ্যন আৰু অসমত থাৰ্ড ফেজ তৃতীয় পৰ্যায়ত 1 নম্বৰ যি কোকৰাঝাৰ লোকসভা সমষ্টি অহা 7 মে তাৰিখে ইয়াত ভোটদান হ'বলৈ গৈ আছে। সেই বিষয়ে অৰাজনৈতিক জাতীয় আৰু ছাত্ৰ সংগঠন হৈও আমি আজি ৰাজনৈতিক ইস্যু আৰু বিষয়টো লৈ পেলাই বা এজেণ্ডাটো লৈ পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছোঁ। আৰু পোনপ্ৰথমে আমি ক'ব বিচাৰিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টি বাকীসমূহ ৰাইজক আহি থকা 7 মে তাৰিখে যি ভোটদানৰ ইয়াত সময় আছে, গণতান্ত্ৰিক দেশৰ বৃহত্তৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত সকলো ৰাইজ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 9টা বিধানসভা সমষ্টি আৰু 3টা জিলা বাক্সা, চিৰাং আৰু কোকৰাঝাৰ 100% ভোটদান দিয়াৰ কাৰণে সকলোৱে দলে বলে ওলাই আহিব লাগে। তাৰ কাৰণে আমি পোনপ্ৰথমে আহ্বান জনাইছোঁ যে কি ইস্যু আৰু এজেণ্ডাক লৈ পেলাই কোকৰাঝাৰৰ বড়ো ৰাইজ আৰু আন জাতি জনগোষ্ঠী ইয়াত থকা সকলো জনগোষ্ঠী ভোটদান কৰিব, সেই বিষয়ে আমি স্পষ্ট কৰিব বিচাৰিছোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ 100% শান্তি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে। দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি, যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়ন আৰু বাকী আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তিৰ পিছত যি এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা, সীমা সম্প্ৰসাৰণ, ইয়াত 60খন সমষ্টি ইয়াত বঢ়াই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বঢ়াই নিয়া, কাৰ্বি আংলঙৰ ST হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে। বড়ো কছাৰী কাউন্সিলৰ যি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলোঁ সেইটো আমি বনাই ল'ব লাগে। সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে ভাতৃত্ববোধ হাতামপৰীয়া এটা আমাৰ যি সম্বন্ধ, না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে, না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে, না এতিয়া বন্দুক বাৰুদৰ পৰিৱেশ আছে। সকলো পৰিৱেশ, কোনো সংঘৰ্ষ, কোনো সংঘাত এতিয়া নাই আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যিসকলে ৰাজনীতি কৰিছিল সেই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি NDAৰ প্ৰাৰ্থী, তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী, ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেই হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এইবাৰ ভোটদান কৰিব। আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক। জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত, হত্যা হিংসা, যিবিলাক ইয়াৰ সংঘৰ্ষ সংঘাত, সেই বাতাবৰণ সৃষ্টি কৰিছিল, এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ আৰু এই সোণালী সুযোগত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ আমি সমৰ্থন দিছোঁ আৰু ইয়াৰ কাৰণে সমৰ্থন দিছোঁ যে জাতীয় স্বাৰ্থত, এজেণ্ডা আৰু ইছ্যুৰ স্বাৰ্থত, একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থত সেই বিষয়সমূহ আজি আমি স্পষ্ট আৰু দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মুৰব্বী আছে আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছোঁ যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত
আমাৰ এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে, ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেইগৰাকী হ'ল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমি ভেদাভেদ, আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী NDA প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত, সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকে তেখেতক আহ্বান জনাইছোঁ। আৰু আমি কোনো এনেকুৱা ৰাজনীতিক ভেদাভেদৰ পৰিৱেশ আমি বিচৰা নাই। আৰু আমি বিভিন্ন ছাৰ্ভে, বিভিন্ন আমাৰ পৰ্যবেক্ষণ, বিভিন্ন ৰিপৰ্টৰ পৰা আমি তথ্য লাভ কৰিছোঁ, যদিও আমি ৰাজনীতিক কথা ভিতৰত যাই পেলাই আমি ক'ব বিচৰা নাই, কাৰণ দলে ৰাজনীতিক ইলেকশ্যন খেলে, নিৰ্বাচন খেলে আৰু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰে। কিন্তু আমাৰ কথাটো হ'ল যে যি ছাৰ্ভে আহিছে সেই ছাৰ্ভেত জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী NDA UPPLৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব, সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে। আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বিটিআৰৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ, সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। এইখিনি কৰিব নালাগে, কিন্তু এতিয়া ওদালগুৰি দৰঙে হওক বা কোকৰাঝাৰ লোকসভা হওক বিভিন্ন পাব্লিকসকলক, ৰাইজসকলক আহ্বান জনাইছে বা ইভেন হাগ্ৰামা মহিলাৰকো আপুনি আহ্বান জনাইছে NDAক চাপৰ্ট দিব লাগে, ইয়াৰ বিষয়ে কি ক'ব? নাই, আমাৰ যি এটা বিশেষ তথ্য আৰু বিভিন্ন ৰাজনৈতিক বিশেষজ্ঞসকলে হৈ যোৱা প্ৰথম আৰু দ্বিতীয় নিৰ্বাচনত যিবিলাক ৰিপৰ্ট কালেক্ট কৰি পেলাই এটাই কথা স্পষ্টকৈ কৈছে, আৰু বিশেষকৈ দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাক যিবিলাক জ্যেষ্ঠসকল তেওঁলোকে আমাক তথ্য দিছে যে দৰং ওদালগুৰিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰাৰ্থী যি ইয়াত নিক্ষেপ কৰিছিল বা খেলিছিল, ইয়াৰ মূল লক্ষ্যটো আছিল যে NDAক জয়কাৰ কৰা। আৰু আমি চিধাচিধিকৈ NDAক ছাপৰ্ট কৰিছোঁ। দিল্লীত যাই পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিটিআৰবাসীৰ উন্নয়ন, কোকৰাঝাৰ লোকসভা সমষ্টিৰ উন্নয়ন যাতে তেওঁ কাম কৰে, আৰু দিলীপ শইকীয়া ডাঙৰীয়াও একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কথা জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত থাকি পেলাই যাতে একেলগে কাম কৰিব পাৰে, ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়া বা NDA প্ৰাৰ্থীক দৰং ওদালগুৰিত আমি সমৰ্থন কৰিছোঁ। জয়ন্ত বসুমতাৰীক আমি চিধাচিধিকৈ ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আন দল সংগঠনৰো আমি সহায় বিচাৰিছোঁ। আৰু ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই, জাতিৰ উদ্দেশ্য, বিটিআৰবাসীৰ স্বাৰ্থৰ উদ্দেশ্য আছে আৰু লগতে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ উদ্দেশ্য। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপৰ্ট কৰিছে, সেই কথাটো জলজট পটপট ওলাই পৰিছে, তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয়। আৰু কোকৰাঝাৰত তেওঁ নিজাকৈ খেলিছে, আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ এতিয়া তেওঁ 4 নম্বৰতহে যিহেতু আছে, আৰু প্ৰথমটো NDA আছে, দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছোঁ, আন আছে। তো ইয়াৰ কাৰণে আমি কৈছোঁ যে আমি ৰাজনীতিক দল নহয়, আমি অৰাজনৈতিক ছাত্ৰ জাতীয় সংগঠন। আৰু কিয় আমি মুকলিকৈ আহ্বান কৰিব লগা হ'ল, মুকলিকৈ আমি আগুৱাই আহিব লগা হ'ল, সেইটো জাতিৰ স্বাৰ্থ, বিটিআৰৰ স্বাৰ্থ। আৰু ইয়াত প্ৰায় 3-4টা যি এজেণ্ডা আৰু ইছ্যু আছে, ইয়াত কোনো ৰাজনীতিক এজেণ্ডা আৰু ইছ্যু নাই। উন্নয়নৰ কথা চৰকাৰ আৰু দলীয়ভাৱে এইটো তেওঁলোকে প্ৰকাশ কৰিব, এইটো তেওঁলোকৰ কথা। আমাৰ কথাটো হ'ল যে ছাষ্টেইনেবল পিচ, পাৰ্মানেণ্ট পিচ, 100% বিটিআৰৰ চুক্তি ৰূপায়ণ, আৰু আমাৰ যি খাতামপুৰীয়া যি পৰিৱেশ, বড়ো অনাবড়ো বা হত্যা, হিংসা বা ইয়াত সংঘৰ্ষ, সংঘাত, গুলী বাৰুদৰ যি কথা, ইয়াত 10 বছৰত এটা ৰাজনীতিক পৰিৱেশ হীৰাচৰণীয়া নৱচৰণীয়াই যি এটা সৃষ্টি কৰিছিল, এইটো নাইকিয়া কৰি পেলাই সোণালী এটা সময় এতিয়া আহিছে, সোণালী এটা সুযোগ আহিছে, আৰু এইটো নাইকিয়া কৰি একেলগে আমি বসবাস কৰিব লাগে। আৰু ভাতৃত্ববোধেৰে অসমৰ বুকুত বিটিআৰখন সুন্দৰ এটা বিটিআৰ হিচাপে আগুৱাই নিব লাগে। আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই নিৰ্বাচনটো তেখেতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ নহয়, আমিও জানো, তেখেতেও জানে, কিন্তু তেওঁ দল আৰু চিম্বল বচাবৰ কাৰণে খেলিছে, আৰু সেইটো আমি একো বেয়া পাব লগা একো নাই। আমি মাজৰ বা ৰাইজৰ আৰু সকলোৰে সংগঠন হিচাপে আহ্বান জনাইছোঁ, তেখেতেও জাতিৰ স্বাৰ্থত এখোজ আগুৱাই আহক
আৰু তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নাই এ টিম না বি টিম এইটো ৰাজনীতিক যিবিলাক মানে দল আৰু বিশেষজ্ঞসকলে মতামত কৰিব, কিন্তু আমি দেখিবলৈ পাইছোঁ যে দৰং ওদালগুৰিত আমি চিধা চিধিকেই এপছুৱে ছাত্ৰ আৰু জাতীয় সংগঠন অৰাজনৈতিক সংগঠন হৈও আমি সমৰ্থন জনাইছোঁ। আৰু দৰং ওদালগুৰিত প্ৰাৰ্থী নিক্ষেপ কৰি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAক সমৰ্থন দিছে। সেইটো আমাৰ দৰং ওদালগুৰি, যিহেতু মই তাৰে ভোটাৰ, দৰং ওদালগুৰি মোৰে সমষ্টি, তো সকলো চুকে কোণে থকা সকলো জাতি জনগোষ্ঠীয়ে একেটাই প্ৰকাশ কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দৰং ওদালগুৰিত NDAক জিকাবৰ কাৰণেহে খেলিছিল। সেই কথাটো আজি ভোটদান হোৱাৰ পিছত সকলোৰে ছাৰ্ভেত এইটো ওলাইছে। তাত মই কাকো দুখ দিব বিচৰা নাই। ধন্যবাদ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।